Hello friends, welcome to my YouTube channel. আজি মই ফুৰিবলৈ যাই আছো আৰু কত মই ফুৰিবলৈ যাম জানিবৰ কাৰণে সম্পূৰ্ণ ভিডিওটো চাওক। So friends, এতিয়া মই যাই আছো। এতিয়া আমি টাউনত আহি পাইছো আৰু অলপ সময় ৰখিছো। দেউতা অলপ বাহিৰত গৈছে আৰু ভাইটি আছে মোৰ লগত আৰু ভাইটি গাড়ীখন চলাই লৈ যাব। ভাইটি কিবা কবি? আমাৰ বাইদেউ মানে চেনেল বনাইছে ইমান বঢ়িয়া ভিডিঅ' বনাই মানে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুত বঢ়িয়া লাগিব একদম পুৰা আমাৰ লগত আৰু আমাৰ দেউতা আহি পাইছে আৰু আমি যাত্ৰা আৰম্ভ কৰিলো যাবলৈ আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক শেষলৈকে আৰু আমি আহি মাগুৰমাৰী চাহ বাগিচা পাইছো আৰু এয়া চাওক ৰাস্তা দুয়ো কাষে চাহ বাগিচা আৰু চাবলৈ বিৰাটেই আমাক ভাল লাগিছে এয়া চাওক সেউজীয়া হৈ আছে গোটেই আমি ধুবুৰী যোৱা হাইৰত পাইছো আৰু আমি যাই আছো বাংলাদেশৰ বৰ্ডাৰ চাবলৈ তাৰ আগতে অলপমান আমাৰ কাম আছে সেই কামখিনি কৰিলো আগতে তাৰ পিছত আমি বৰ্ডাৰ চাবলৈ যাম আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক বহুত ভাল লাগিব আমি আহি 25 হাত কালী মন্দিৰ পালোহি আৰু এই মন্দিৰটো আছে বগৰীবাৰীত ধুবুৰী যোৱা ৰাস্তাৰ কাষতে এয়া চাওক গেটখন এতিয়া আমি আহি কালী মন্দিৰ আহি পাইছো 25 হাত কালী মন্দিৰ এতিয়া মই ভিতৰলৈ যাম আৰু এতিয়া মই মন্দিৰৰ ভিতৰলৈ যাই আছো So friends, এইটো হৈছে 25 হাত কালী মন্দিৰ এয়া সব মই দেখুৱাইছো আৰু আমি ইয়াতে সেৱা কৰিছো আৰু এতিয়া আমি যাম এইটো হৈছে মা মনসা মন্দিৰ মই দেখুৱাইছো আপোনালোকক আৰু এইটো হৈছে এইটো শিৱ মন্দিৰ ইয়াতে আছে এইটো হৈছে শিৱ মন্দিৰ এতিয়া মই ইয়াৰ পৰা যাই আছো সকলো ৱেট কৰি আছে গাড়ীত মন্দিৰ দৰ্শন কৰিলো এতিয়া মই যাই আছো কাৰখনৰ ওচৰলৈ যাই আছো আৰু বহুত ৰ'দ দিছে এতিয়া আমি য'ত যাবৰ কাৰণে মানে ওলাইছো এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া উঠিলো কাৰখনত এতিয়া আমি আকৌ যাম মন্দিৰ দৰ্শন কৰিলো এতিয়া আমি যাই আছো
চিধা গ'লে পায় ধুবুৰী টাউন। আমি ধুবুৰীলৈতো নাযাওঁ, আমি ৰাইট ছাইড ল'ম। আৰু এয়া চাওক আমি ৰাইট ছাইড লৈছোঁ আৰু এই ৰাস্তাটো দি যাই প্ৰথমে পায় বালাজান, তাৰপিছত গলকগঞ্জ, তাৰপিছত আগমনি, হালাকুৰা, তাৰপিছত ছাগলীয়া বৰ্ডাৰ আৰু এই ৰাস্তাটো দি যায় কোচবিহাৰলৈ। এইটো কোচবিহাৰত যোৱা ৰাস্তা, গতিকে আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আমি এতিয়া আহি পাইছোঁ গদাধৰ নদীৰ। এইখন হৈছে ব্ৰিজ আৰু সেইখন নদী অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আমি এতিয়া ৰখা নাই, আমি ডাইৰেক্ট গৈছোঁ, নহ'লে আমাৰ দেৰি হৈ যাব সেইকাৰণে। আমি এতিয়া আহি পালোঁ হালাকুৰা। ইয়াতে অলপ কাম আছে, সেইখিনি কৰি আমি য'ত যাবলৈ আহিছোঁ তাত যাম। এতিয়া আমাৰ কামটো হৈ গ'ল, এতিয়া আমি যাই আছোঁ। এয়া হৈছে হালাকুৰা টাউনৰ ৰাস্তা আৰু এইফালেদি আমি যাম এতিয়া বাংলাদেশ বৰ্ডাৰ চাবলৈ। ফাইনালি আমি বৰ্ডাৰৰ ওচৰত আহিলোঁ। এতিয়া আপোনালোকক মই বৰ্ডাৰখন দেখুৱাবলৈ চেষ্টা কৰিম। আৰু সেইখনে হৈছে বৰ্ডাৰ। কাটাতাৰ আৰু লোহাৰ ৰডেৰে বনাইছে ৱাল, সেইখনে হৈছে বৰ্ডাৰ। আৰু আমি ওচৰলৈ যোৱা নাই। আৰু সেইটাতে মাইক আছে, এনাউন্সমেণ্ট কৰে। আৰু এইফালে BSF আছে, মই দেখুওৱা নাই। হেল্ল' ফ্ৰেণ্ডছ, আমি ফাইনালি আহি পালোঁ আৰু আহিছোঁ বাংলাদেশৰ বৰ্ডাৰ চাবলৈ। মোৰ পিছফালে দেখা পাই আছে, সেইখনে হৈছে বাংলাদেশৰ বৰ্ডাৰ। বিৰাট ৰ'দ দিছে দেখোন দে। সেই বৰ্ডাৰটোৰ ওচৰতে মানে কাষতে ৰাস্তা এটা আছে, সৰুকৈ অলপ দেখা যাই আছে, কিন্তু মই ওচৰলৈ যোৱা নাই, সেইকাৰণে দেখাব নোৱাৰি আছোঁ। তো ভাইটি, কেনেকুৱা লাগিছে বৰ্ডাৰখন চাই? একদম মানে মজা লাগিছে বস্তুটো, জেগাটো। আৰু আপোনালোকে ইয়াতে আহিব যদি আহে। আৰু ইয়াতে সত্ৰশাল টেম্পল এটা আছে, আমি এতিয়া চাবলৈ যাম। এইটো দেখিব যাম। এইটো এতিয়া বঢ়িয়া জেগা, এটা এইটো আহিব আৰু ইয়াতো আহিব। ভাইটি দুবাৰ হ'ল আহা, মই কিন্তু প্ৰথমবাৰ আহিছোঁ, হয়নে ভাইটি? য়েছ। এতিয়া আহিলোঁ কাৰখনৰ ওচৰলৈ, এতিয়া আমি যাম। এইটো হৈছে ধামৰাম সত্ৰ, কিন্তু মই যোৱা নহ'ল, বাহিৰৰ পৰা ভিডিঅ'টো কৰি দেখুৱাইছোঁ। এতিয়া আমি ডাইৰেক্ট যাই আছোঁ ঘৰলৈ। তাৰ আগতে বগৰীবাৰীত ভাত খাই ল'ম। আমি এতিয়া আহিলোঁ ভাত খাবলৈ। এতিয়া ভাত খাওঁ আগতে আগৰ কালী মন্দিৰটোতে, ইয়াতে আছে হোটেল আৰু ৰেষ্টুৰেণ্ট। আমি ইয়াতে এতিয়া ভাত খাবলৈ যাই আছোঁ। সকলোৱে গ'ল, মই পিছত। এইখনে হৈছে হোটেল, য'ত আমি এতিয়া ভাত খাবলৈ যাম। আৰু এয়া থালিখন, আমি এতিয়া ভাত খাম আৰু পনীৰ চব্জি আছে লগতে। এতিয়া মই আছোঁ হোটেলৰ ভিতৰত আৰু মই ভাত খালোঁ আৰু সকলোৱে ভাত খাই আছে। সেইটো মোৰ পিছফালে কালী মন্দিৰ, মই য'ত গৈছিলোঁ অলপ আগতে দেখুৱাইছোঁ। আৰু এইটো হৈছে হোটেল আৰু ৰেষ্টুৰেণ্ট, ইয়াতে আমি এতিয়া ভাত খালোঁ। চ' ফ্ৰেণ্ডছ, এই ভিডিঅ'টো যদি মোৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।